আইনাৰ আছামিছত আপোনালোকক আকৌ স্বাগতম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব, লগতে সাবস্ক্ৰাইব আৰু বেলৰ বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নিজৰ সোশ্যাল মিডিয়াৰ একাউণ্টসমূহৰ URL সমূহ কেনেদৰে কপি কৰা হয় সেইখিনিকে দেখাবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। নিজৰ ফেচবুক প্ৰফাইলৰ URL সমূহ কপি কৰিবলৈ প্ৰথমতে আপোনালোকে ফেচবুকখন লগইন কৰি লওক। তাৰ পিছত প্ৰফাইল পিকচাৰত ক্লিক কৰাৰ পিছত ৰাইট সাইডত তিনটা ডট আছে, সেইটো ক্লিক কৰক। তাত লিখা আছে কপি লিংক টু প্ৰফাইল, সেইটো ক্লিক কৰাৰ লগে লগে নিজৰ প্ৰফাইলটোৰ লিংকটো কপি হৈ যাব। ফেচবুক পেজৰ URL লিংকসমূহ কপি কৰিবৰ কাৰণে প্ৰথমতে ক্ৰোম ব্ৰাউজাৰত আমি যাব লাগে। ক্ৰোম ব্ৰাউজাৰত facebook.com লিখিব লাগে। তাৰ পিছতে লগইন কৰি ল'ব লাগে যদি লগইন কৰা নাই। লগইন কৰাৰ পিছত নিজৰ পেজটো সিলেক্ট কৰি ল'ব লাগে। পেজটো সিলেক্ট কৰাৰ পিছতে তাতে মোৰ অপশ্যন বুলি আছে, তাতে ক্লিক কৰি পেলাই শ্ব' লিংকত ক্লিক কৰাৰ লগে লগে নিজৰ পেজটোৰ URL সমূহ আহি যাব। গতিকে সেইখিনিকে কপি কৰি পেলাই আমি ইউজ কৰিব পাৰিম। এতিয়া আহিব ইনষ্টাগ্ৰামৰ URL কেনেদৰে কপি কৰা হয়। তাৰ কাৰণে প্ৰথমতে ক্ৰোম ব্ৰাউজাৰটো আমি ওপেন কৰি ল'ব লাগে। তাৰ পিছতে আমি লিখিম www.instagram.com। তাৰ পিছত স্লেছ এটা দিম। স্লেছ দিয়াৰ পিছত নিজৰ ইউজাৰ নেমটো আমি লিখিম আৰু লিখি পেলাই আমি সাৰ্চত ক্লিক কৰিম। সাৰ্চত ক্লিক কৰাৰ পিছত যদি নিজৰ প্ৰফাইলটো আহি যায় তেনেহ'লে আমি সেইখিনিকে কপি কৰি পেলাই এজ এ লিংক আমি ইউজ কৰিব পাৰিম। এই মেথডটো অতি সহজ, গতিকে এই মেথডটো ইউজ কৰা ভাল। এতিয়া আমি টুইটাৰৰ URLটো কপি কৰিম। তাৰ কাৰণে আমি টুইটাৰত লগইন কৰি ল'ব লাগে। তাৰ পিছতে প্ৰফাইল অপশ্যন আছে, প্ৰফাইলত আমি ক্লিক কৰিম। প্ৰফাইলত ক্লিক কৰাৰ লগে লগে শ্বেয়াৰ এটা অপশ্যন আছে ৰাইট সাইডে। সেই শ্বেয়াৰ অপশ্যন গৈ পেলাই আমি লিংকখিনি কপি টু ক্লিপবোৰ্ডত কৰিম। এতিয়া সেই কপিখিনি আমি ইউজ কৰিব পাৰিম। শেষত আমাৰ ইউটিউব চেনেলৰ URLটো কেনেদৰে কপি কৰিব পাৰি সেইটো বিষয়ে ক'বলৈ গৈ আছোঁ। ইউটিউব ওপেন কৰাৰ পিছত আমাৰ চেনেলৰ নামটো আমি সাৰ্চ কৰিম। সাৰ্চ কৰাৰ পিছত যিটো প্ৰথমতে আহি যায় চেনেলটো, তাতে ৰাইট সাইডত আমি শ্বেয়াৰ অপশ্যন আছে, তাতে কপি লিংকটো কৰি ল'ম। আৰু যদি আপোনালোকে নিজৰ চেনেলৰ কাষ্টম URLটো বনাই থৈছে তেনেহ'লে সেইখিনিকে কপি কৰি পেলাই আপোনালোকে ইউজ কৰিব পাৰে। আৰু যদি কাষ্টম URL কেনেদৰে বনাই জানিব বিচাৰে তেনেহ'লে এই আই বাটনত ক্লিক কৰিলে গম পাই যাব। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।